নমস্কাৰ পৰম শ্ৰদ্ধাস্পদ সংস্কৃতি প্ৰেমী ৰাইজ জয় জয়তে বিশ্বনাথ হেৰিটেজ দলৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈ মেডাম মেফিৰ উপলক্ষে অশেষ অশেষ শুভকামনা শ্ৰদ্ধা তথা কৃতজ্ঞতা নিবেদিছোঁ। আমি অসমীয়া বিভিন্ন জাতি উপজাতি কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ আমাৰ এই অসমভূমি শংকৰ আজান জ্যোতি বিষ্ণু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভূমি আমাৰ এই অসমভূমি ভাৰতৰ এই সূৰ্য উঠা দেশখনে চুকে কোণে পাহাৰে ভৈয়ামে বিভিন্ন জাতীয় জনগোষ্ঠীয় নৃত্য বাদ্য আদিয়ে আমাৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈছে। কিন্তু ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। সঁচাই বৰ্তমান অপসংস্কৃতিয়ে গ্ৰাস কৰি পেলোৱা আমাৰ এই সাংস্কৃতিক ঐতিহ্য আজি যেন অস্তিত্বহীনতাৰ পথত। শ্ৰদ্ধাৰ ৰাইজ, আমি বিশ্বনাথ হেৰিটেজ দলে আমাৰ এই অসম মুলুকৰ চুকে কোণে থকা কেইটিমান জাতীয় তথা জনগোষ্ঠীয় নৃত্যশৈলী আৰু বাদ্যযন্ত্ৰক একগোট কৰি আপোনাসৱৰ সন্মুখত দাঙি ধৰাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছোঁ। আপোনাসৱৰ আশীৰ্বাদ আৰু সঁহাৰিয়ে আমাৰ এই প্ৰচেষ্টা সফল কৰাৰ একমাত্ৰ সমল। এইখিনিতে আমাক আমন্ত্ৰণ জনাই আনি আপোনাসৱৰ আশীৰ্বাদ লোৱাৰ সুযোগ দিয়াৰ বাবে উদযাপন সমিতিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এই উপস্থাপনত জানিয়েই হওক বা অজানিতেই হওক যথেষ্টখিনি ভুল ক্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক। সমগ্ৰ ভুল ক্ৰুটিৰ বাবে আমাক কটু সমালোচনা নকৰি গঠনমূলক দিহা পৰামৰ্শৰে আঙুলিয়াই দিব বুলি আমি আশাবাদী। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ গুৰুজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সমগ্ৰ অসমীয়া জাতিক একতাৰ এনাজৰীৰে বান্ধি থৈ গৈছে। কিন্তু আজি যেন সেই একতাৰ এনাজৰী ছিগি যোৱাৰ উপক্ৰম হৈছে। আহকচোন আমাৰ গুৰুজনক স্মৰণ কৰি আমি আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ। এয়া আপোনাসৱলৈ পুনৰবাৰ সেৱা জনাই আপোনাসৱৰ আশীৰ্বাদ শিৰত লৈ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ শংখ ঘণ্টা ধ্বনি এটি গুৰু বন্দনাৰে।